ছোৱালীটোৰ হত্যাৰ মই একো ওলাব নোৱাৰিলোঁ। অসম আৰক্ষী তদন্ত মই বিশ্বাস নাই। অসম আৰক্ষীৰ ওপৰত মোৰ অলপো বিশ্বাস নাই। যি কৰিলে আৰক্ষীয়ে কৰিলে সকলো মোৰ বিশ্বাস নাই। বহু কেইগৰাকী বিষয়াৰ বিৰুদ্ধে আপুনি অভিযোগ আনিছিলে, ৰূপজ্যোতি কলিতা, এডিচনেল এছপি লীলাংগলেৰ বিৰুদ্ধে। তেওঁলোকৰ বিৰুদ্ধে আপুনি কি ক'ব? ৰাভা আছিলে, ৰাভাজ্যোতি ৰাভা, কি ক'ব বিচাৰিব? তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত। মোৰ মানুহৰ অভাৱ, টকাৰ অভাৱ, মোৰ স্বাস্থ্য বেয়া। মই জখলা বন্ধলৈ গৈ কেছ খেলিব নোৱাৰোঁ। মই জানো কেছ খেলিলেও জিকিব নোৱাৰোঁ। কোনোবাই ভাবিব মই টকা লৈছোঁ, কিন্তু এটকাও মই লোৱা নাই। যিসকলৰ নাম দিছিলোঁ তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছিলোঁ, কিন্তু একো নহ'ল। CBIৰ তদন্ত শেষ হ'ল বুলি ক'লে, তেওঁলোকে কেৱল দুৰ্ঘটনা বুলিহে ক'লে। আৰু CBI মোৰ ওচৰত তথ্য বিচাৰি আহে, কিন্তু মোৰ লগত কি তথ্য থাকিব? মই জনাখিনি কৈছিলোঁৱে। আৰু এনেদৰে বহুকেইটা বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল জোনমণি ৰাভাৰ মাতৃ। আৰু এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে, আমি দৰ্শকলৈ আগবঢ়াইছোঁ। মোৰ গা বেছি ভাল নাথাকে। ছোৱালীটোৰ হত্যাৰ মই একো ওলাব নোৱাৰিলোঁ। কেছটো মই উঠাই ল'লোঁ। মোৰ দেহাটো বহুত অসুস্থ হৈ থাকে। মই ইমান দূৰলৈকে গৈ জখলাবন্ধালৈকে বা কলিয়াবৰলৈকে গৈ কিনে মই কেছ খেলিব নোৱাৰোঁ। যদি গুৱাহাটীতে হ'লে মই চেষ্টা কৰি চালোঁ হয়। সেইটো কাৰণে মই কেছটো উঠাই ল'ব লগা হ'ল। বাবা, মানুহে ভাবিব পাৰে জোনমণিৰ মাকে কাৰোবাৰ লগত কিবা এটা হৈ গ'ল নেকি, বা টকা পইচা পালে নেকি, কোনোবাই টকা পইচা দিলে নেকি, সেইটো কাৰণে ভাবিব পাৰে মানুহে বিভিন্ন ধৰণৰ। মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই, আৰু মই কাৰো বুদ্ধিও শুনা নাই। মই নিজৰ মনত যি খেলিছে, মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ। মোৰ দেহাটো অসুস্থ কাৰণে মই দৌৰিব নোৱাৰোঁ, আৰু মোৰ তেনেকৈ বেগত মানুহ নাই। সেইটো কাৰণে মই আজি কেছটো উঠাই ল'বলগীয়া হ'ল। মই আদালতত অনুৰোধ কৰা নাই, কিন্তু এনেই মই পুলিচখিনিক সুধিছিলোঁ, তাতে কনষ্টেবলখিনিক, যে এই কেছটো গুৱাহাটীলৈ লৈ যাব পাৰিব নে নোৱাৰিব। তো তেওঁলোকে ক'লে এইটো কেছ ইয়াতেই খেলিব লাগিব। অসম আৰক্ষী তদন্ত মই বিশ্বাস নাই, কাৰণ এইটো যদি তেওঁলোকৰ তদন্ত যদি ভাল হ'ল হয়, আগতেই হ'ল হয়। CIDৰে হওক, নিজৰ অসম গভৰ্ণমেণ্টৰে, এইটো অসম পুলিচেই হওক, যিয়ে হওক, মোৰ বিশ্বাস নাই। কাৰণ ইমান ষড়যন্ত্ৰ কৰি কিনে জোনমণিক হত্যা কৰিলে, জোনমণিক দুনিয়াৰ পৰা গুচাই পেলালে। এইটো কাৰণে অসম আৰক্ষীৰ বিষয়ে মোৰ একো বিশ্বাস নাই। বহু কেইগৰাকী বিষয়াৰ বিৰুদ্ধে আপুনি অভিযোগ আনিছিলে, ৰূপজ্যোতি কলিতা, এডিচনেল এছপি লীলাংগলেৰ বিৰুদ্ধে। তেওঁলোকৰ বিৰুদ্ধে আপুনি কি ক'ব? ৰাভা আছিলে, ৰাভাজ্যোতি ৰাভা, কি ক'ব বিচাৰিব? তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত। তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছিলোঁ, মইতো কৰিবই নোৱাৰিলোঁ। শাস্তি পোৱাটো বিচাৰিছিলোঁ। জোনমণি কেনেকৈ মৰিলে মোক এইটো লাগে। চেনেলটো সাবস্ক্ৰাইব কৰিব, এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে সব আপডেটছ পাই থাকে। বাই বাই।